পবিত্ৰ ভাদ মাহত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত অগণন ভক্তৰ সমাগম। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ। পবিত্ৰ ভাদ মাহ উপলক্ষে মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে নাম সমাৰোহ। তাকে লৈ মহাপুৰুষ গুৰুজনাৰ পবিত্ৰ থানত এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিছে অগণন ভকত বৈষ্ণৱৰ। পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে থান সত্ৰত। পবিত্ৰ ভাদ মাহ উপলক্ষে হৈ থকা নাম সমাৰোহত বিভিন্ন প্ৰান্তৰ আই মাতৃসকলে হৰিনামত অংশ লয়। দূৰণিবতীয়া ভকত বৈষ্ণৱ আই মাতৃসকলে পবিত্ৰ জন্মস্থানখনিত নিজৰ পৰিয়ালৰ লগতে সমাজৰ মংগলৰ বাবে চাকি বন্তি জ্বলাই আশীৰ্বাদ গ্ৰহণ কৰে। আনহাতে দূৰণিবতীয়া ভকত অতিথিসকলক আপ্যায়ন কৰাৰ ক্ষেত্ৰত থান পৰিচালনা সমিতিয়েও গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। এক কথাত ক'বলৈ গ'লে এতিয়া দ্বিতীয় বৃন্দাবনলৈ যেন পৰ্যবেক্ষিত হৈছে মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থান লেটেকুপুখুৰী। Bureau Report, BSP Live 24।